জলকীয়া জোল ওলালে মানুহ কমেই পাব দেওবাৰ দিনটোত আমাৰ মানুহবিলাকে বেছি পাব ইয়াত চবে কাম কৰে আৰু দেওবাৰ দিনা ছুটি হয় যে সেইটো কাৰণে ইয়াত বজাৰ সমাৰ কৰিবলৈ আহে নমস্কাৰ বন্ধুসকল এতিয়া ৰাতিপুৱা 4:18 হ'ল অসমৰ পৰা দুটা লগৰ আহিছিলে ইহঁতৰ দুটাক আনিবৰ কাৰণে ষ্টেচনলৈ যাবলৈ ওলাইছো এতিয়া আহকচোন আমাৰ ইয়াৰ পৰা ষ্টেচনলৈ যাওঁতে কেনেকুৱা জেগাবিলাক দেখে চাওক অকণমান বাছত গৈ আছো এতিয়া ছটা বাজিলে সম্পূৰ্ণ পোহৰ হোৱাই নাই এতিয়ালৈকে কিমান ধুনীয়া লাগিছে চাচোন গছ গছনিবিলাক ইমান ধুনীয়া লাগিছে ৰাতিপুৱা সময়কণ বেছি ভাল লাগে খুব ভাল লাগে ৰাতিপুৱা ওলাই আহিলে পালোহি পোৱাৰ পিছত লগৰকেইটা লগ পালোঁ সেইবিলাক দেখুৱাই দিছোঁ অকণমান সিহঁতি লাষ্ট কৰিছে সিহঁতি আঁতৰি গ'লগৈ এতিয়া ফুলৰ বাগিচা আৰু এইখন ধুনীয়াকৈ ষ্টেচনৰ কাষতে আছে এখন ফুলৰ বাগিচা সিহঁতি দুটা আহি পালেহি এতিয়া জলকীয়া কিবা হ'ল বোলে সিহঁতি অকণমান চাইছে বেগত জলকীয়া ওলাই পৰিলে বোলে কি ওলালে জলকীয়া জোল ওলালে বুলি কৈছে বেগত গোটেই কাপোৰ চাপোৰ পৰিছে এয়া নাগেশ্বৰ চুনু পেহাটো ইয়াত ট্ৰেইনৰ ইঞ্জিন এটা এনেকৈ ৰাখি থৈ দিয়া হৈছে আকৌ ৰুমলৈ যাব ল'লোঁ এয়া বাছত উঠিব লৈছোঁ এয়া বাছত ৰুমলৈ যাব লৈছোঁ আহি আৰু এতিয়া ৰেলৱে ষ্টেচনৰ পৰা আহিলোঁ এতিয়া আপোনাৰ ই ৰোড বাছ ষ্টেণ্ড পাইছোঁহি এতিয়া ই ৰোডৰ পৰা আকৌ আমি এতিয়া তিৰুপুৰ যাম তিৰুপুৰ গৈহে আৰু আমাৰ নিজৰ কোম্পানীডোখৰ পামগৈ গৈ আছে ইহঁতি গৈ আছে বাছ আকৌ বেলেগ এখনত যাব লাগিব বাছ ষ্টেণ্ডটো দেখুৱাই দিছোঁ চাওক ৰাতিপুৱাই আহিলোঁ ৰাতিপুৱাই এতিয়া চাহ অকণমান খাওঁ বুলি ভাবিছোঁ সিহঁতক চাগে লগ ধৰিছোঁ ব'ল চাহ অকণমান খাওঁগৈ বুলি চাহ অকণমান খাই বৈ আৰু আকৌ লাহেকৈ নিজৰ জেগালৈ যাম এইবিলাক বাছ চব গভৰ্ণমেণ্ট বাছ ষ্টেণ্ড হয় এইটো চব এইবোৰ মানে যিমান এইবিলাক বাছ আছে চব এইবোৰ গভৰ্ণমেণ্ট বাছ হয় এইবিলাক চব গভৰ্ণমেণ্টৰ হয় এইবোৰ আৰু প্ৰতিখন যিখন বাছত আপুনি যেনেকুৱা বাছত উঠিলেও আপোনাক এনেকুৱা এটা দেখুৱাবলৈ অসুবিধা হৈছে এনেকুৱা এটা টিকট দিব আপোনাক যিহেতু আমি এতিয়া ৰেলৱে ষ্টেচনৰ পৰা আহিলোঁ আপোনাৰ ই ৰোড বাছ ষ্টেণ্ডলৈকে আহিছোঁ 6 টকা পইচা লৈছে ইয়াৰ পৰা এতিয়া কিমান লয় আপোনাক সেইটো দেখুৱাম গৈ আছে এতিয়া বাছ বহুত ডাঙৰ বাছ ষ্টেণ্ড হয় ইমান বাছ আছে আৰু ঠিকনা নাই ইয়াত বহুত বাছ আহে ড্ৰাইভাৰবিলাক আৰু কণ্ট্ৰেক্টাৰবিলাক এনেকৈ ড্ৰেছ পিন্ধি ফুৰে সিহঁতি বহিলে এতিয়া এইবিলাক বাছ ষ্টেণ্ডলৈ বহুত বাছ আহে 100-150 তেনেকুৱাকৈ বাছ আহে প্ৰতিটো ডিষ্ট্ৰিক্টৰ পৰাই আহে তামিলনাডু যিমানবোৰ
ডিষ্ট্ৰিক্ট আছে সিমানবোৰ ডিষ্ট্ৰিক্টৰ পৰা ইয়ালৈ বাছ চবৰ চেন্নাইলৈকে যাব ইয়াৰ পৰা আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টলৈ চবলৈকে যাব ইয়াৰ পৰা বাছ থাকিবই ইয়াত বাছৰ কাৰণে ইয়াত অভাৱ নহয় কেতিয়াও ধুনীয়াকৈ আপুনি যিমান দূৰ যায় তালৈকে আপুনি তামিলনাডুত আৰু কিমান দূৰলৈ যায় সিমান বছৰলৈকে আপুনি বাছ পাবই আৰু যাবলৈ আপোনাৰ খুব ধুনীয়া সুবিধাজনক আপোনাৰ ইমান বাছৰ কাৰণে ক'ৰবাত ৰৈ থাকিব নালাগে কিবা কৰিব নালাগে খুব ধুনীয়াকৈ গৈ থাকিব পাৰিব একো চিন্তা কৰিবলৈ কোনো প্ৰয়োজনীয়তা নাই ষ্টেচনত যিবিলাক বাথৰুম আছে এইবিলাক চাফ চিকুণ কিমান ধুনীয়াকৈ চাফ চিকুণ কৰি ধুনীয়াকৈ ৰাখে বাছ ষ্টেণ্ডত ধুনীয়াকৈ ৰখি চাফ চিকুণ কৰি এতিয়া আমি যাবলৈ ওলাইছোঁ গাড়ী লাহেকৈ এৰিছে আৰু আমাৰ গাড়ী তলে তলে গৈ আছোঁ আমি আহি থকা বাছ গান বজাই গান আৰু এটা এতিয়া বাছ ষ্টেণ্ড পালোহি আৰু এটা বাছ ষ্টেণ্ড পাইছোঁ এইটো পেৰুমগড় বুলি কয় এইটো পেৰুমগড় বাছ ষ্টেণ্ড বুলি কয় এইটো এইখন এখন বাছ আহি পালেহি কিমান বাছ আহি একদম ঘনে ঘনে বাছ আহি থাকিব বাছৰ কাৰণে কোনো চিন্তা কৰিবলৈ প্ৰয়োজনেই নাই সঁচাকৈ ইমান ধুনীয়া তাৰপিছত কিমান বাছ আহিছে গৈ আছে তেনেকৈ এটা বাছ ষ্টেণ্ড সৰু বাছ ষ্টেণ্ড হয় এইটো এই বাছ ষ্টেণ্ডটোত দেওবাৰ দিনা আহিলে মানে দেওবাৰ দিনা যদি আমি আহোঁ এই বাছ ষ্টেণ্ডটোলৈ বজাৰো হয় দেওবাৰ দিনা ইয়াতে আৰু ইয়াত চব মানে যিমান মানে আমাৰ অসমৰ বা বিহাৰ উৰিষ্যা যিমান ষ্টেটৰ ইয়াত মানুহ আছে আৰু ইয়াত মানে কাম কৰিবলৈ অহা ইয়াত বহুত মানুহ তেনেকৈ ইয়াত লোকেল মানুহ কমেই পাব দেওবাৰ দিনটোত আমাৰ মানুহবিলাকে বেছি পাব ইয়াত চবে কাম কৰে আৰু দেওবাৰ দিনা ছুটি হয় যে সেইটো কাৰণে ইয়াত বজাৰ সমাৰ কৰিবলৈ আহে আৰু এয়া ৰুমৰ ওচৰ পাইছোঁহি তাৰপৰা ৰুটি খালোঁ এয়া মানুহজনে ৰুটি লৈ আহিছোঁ সিহঁতি খালে তাৰপৰা আৰু এতিয়া আহি আছোঁ ৰুমৰ পামগৈ আৰু বেছি সময় নাই খুব ডাঙৰ ৰ'দ দিছে বহুত গৰম লাগিছে আহি আৰু ভাগৰো লাগিলে ৰুম পালোহি জলকীয়া টেঙা বৰা চাউল কি কি আনিছোঁ আৰু এইবিলাক স্বামী ಸ್ವಾಮಿ ತಿರುಪತಿ ನಮ್ಮ ಊರ್ಲೇರಿಕೆ ಆಡಿಸಿ পালোহি যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটিও